হেই গাইছ, স্বাগতম টু জুবিন কলিতা ব্লগছ। আৰু আজি হৈছে 15 আগষ্ট, আমাৰ দেশৰ স্বাধীনতা দিৱস। আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু মই বাৰু ক'তো স্বাধীনতা দিৱস পালন কৰিবলৈ যোৱা নাই। আমাৰ চকুৰ কণ্ট্ৰেল দোকানতে এইখন পতাকা দিছে। এইখন সকলোৰে ৰাস্তাই ৰাস্তাই উত্তোলন কৰিব দিছে। আৰু এইখনত 30 টকাকৈ লৈছে। চৰকাৰে বাৰু ল'ব দিছে নে দিয়া নাই নাজানো, আমাৰ পৰা 30 টকাকৈ লৈছে। বাৰু যি নহওক, এতিয়া আমি এইখন উত্তোলন কৰিম। আৰু এইখন উত্তোলন কৰিবলৈ হ'লে এডাল বাঁহ লাগিব। এতিয়া বলক বাৰীলৈ এডাল বাঁহ কাটি লৈ আহোঁ। আৰু বাঁহ কাটিবৰ বাবে কাটুৰি এখন লৈ ল'লোঁ। আৰু এতিয়া গৈ আছোঁ। আৰু এইটো পুখুৰী, আৰু পুখুৰীৰ পাৰতে সেয়া বাঁহ আছে, এইবিলাক তাৰ পৰা এডাল কাটি লৈ আহোঁ বলক। আৰু এই পুখুৰীটোত মাৰিবৰ বাবে এইখন চাৰিটনীয়া, ইয়াত আমি মাছ ধৰোঁ। আৰু ইয়াৰে এডাল বাঁহ কাটিম আমি। আৰু এইডালেই হ'ল বাঁহডাল। আৰু কাটি আনি পূৰা চাচি চিলচিলা কৰি দিলোঁ। আৰু এতিয়া পতাকাখন লগাই দিব লাগে। আৰু বাঁহডালত পতাকাখন লগাই দিলোঁ ফাইনেলি। আৰু এতিয়া আমাৰ ৰাস্তাত গৈ উত্তোলন কৰি আহোঁ বলক। স্বাধীনতা দিৱস এনেদৰে উদযাপন কৰিলোঁ মই আজি। এইটো হৈছে আমাৰ ৰাস্তা, আৰু ইয়াতে মই পতাকাখন পুতি দিলোঁ। আৰু জয় হিন্দ। আৰু আমাৰ ৰাস্তাটোৰ অৱস্থাটো চাওকচোন গাইছ, কেনেকুৱা হৈছে পতাই দি। আৰু এই তালৈ চাওক, পতা চাওক কেনেকুৱা হৈ গৈছে।